ৰাতিপুৱা ভাত খাবৰ কাৰণে এইখিনি বেঙেনা পিটিকা আৰু আলু, এইফালে আছে মাছ, এইফালে আছে শামুক। ৰাতিপুৱা ভাত খাবৰ কাৰণে বেঙেনা পিটিকা আৰু আলু, ঠাণ্ডা দিনত মেইন, খাই বৰ টেষ্টি লাগে। কলেজ যাবৰ কাৰণে ৰেডি হ'লোঁ। শেষলৈকে ভিডিঅ'টো চাই থাকক। মই পঢ়া কলেজখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। বেটাৰী গাড়ীত যাম। মই বেটাৰী গাড়ী বুলি কওঁ, আপোনালোকে কি কয় জনাবচোন কমেণ্টত। চলো। কলেজ আহি পালোঁ গাইজ, চাই থাকিব ভিডিঅ'টো। আমার কলেজের গার্ডেন। আছে ইয়াতে পুলিচ থানাত। যোৱাকালি দাৰ্লিঙক পুলিচ থানাত সোমাই দিছিল হেলমেট পিন্ধাৰ কাৰণে। আজি পিন্ধিছিলে কোনোমতে, পিন্ধি পেলাই চেফটিৰ কাৰণে নিজৰ হেলমেট চবে পিন্ধিব লাগে। চুতে নিজৰ কাৰণে চেফটি ভাল। যাই যাই হেলমেট পিন্ধি অহা নাই না, চবকো ফাইন কৰাই আছে 500 যদি দিবা মন আছে 500 টকা হেলমেট। চলা ফালে কিনে হ'ব। পুরি রেস্টুরেন্টত রোল যাইছো এতিয়া। এইটো বাদামৰ চকলেট লৈছোঁ। কলেজৰ পৰা ঘৰ আহি পালোঁ। এতিয়া মই পথাৰত যাম। মাহঁতে চবেই গৈছে, ময়ো যাম এতিয়া। শেষলৈকে ভিডিঅ'টো চাই থাকক। পথাৰত যাই লগ পাই আছোঁ আপোনালোকক। মেৰে বিংগো 4টা পেকেট সুৰজিত কাকাই বকৰ লগ পাতে কিনি দি পঠাইছে মোক। চিপছ ল কৰ কৰি বোলো তেৰে মেৰে বিংগো 3 को এটা দি দিলোঁ। एक बच्चा सो रहा है पीरलिंग, इसको भी एक सिर्फ दिया। ये ले लो, पत्थर में जाता है। हम में जाएंगे आप। ये दोनों को ले लिया, ये दोनों बॉस डांगरी होरी मजी है पार्टी तू की होय ना जनु दे पूरा चिप्स कैसे कुरकुरी तेरे मेरे আপনার কেটা পুরো ধান কাটিছে মজা একদম পুরা। ইগরা গটাই তিরিটা মানে দেয় তিরটা একদম তিরি গিটা। এইটার কি করবা হইছে মাজত এই ইয়ে তাকছে আর হোয়া আন্দাত নিমক দিবা। বাদ দিয়া তোর কথা কাম নাই, ও আন্দাত নিমখ দিবা যাবা না জানা তুমি মুঠি বানবা। পথাৰত আহি পালো। এইটো আমাৰ ছটাদন পুৰা লৈ আনিছে। পাৰচা হনুৱালি পথাৰত গোটেই ধানখিনি ফুকছে মজাক একদম পুৰা। মায়ে বান্ধি আছে ডাঙৰি, আমি এবাৰ লৈ যাম। এইটোতো ওজাই আছে এতিয়া পুৰা। এইখিনি আমাৰ পথাৰ মাটি দেই। এই আমাৰ ছটা দন গীতা আমাৰ পুৰা এই পুৰা লৈ আছে দে। হুলাবাৰী লৈ আছে। ও আইডি হুলাবাৰী এটা মাদাৰ ডাঙৰি বান্ধি আছে। দন পাৰছা ছটা দন আমাৰ পাৰছা এইটো পিটাৰলি যা কেনে আজি ধান উঠাবৰ কাৰণে লৈ আনিছো না। ডাঙ দিব লাগিব নেকি? পাৰছা
যাই থাক এবার এই জায়গা তো লুচি এবার যাই থাক যা বাই বাই পারছ না কি হলো মাথাত এই আমার সতাজন গীতা পারবি না ইয়া हो गए रे যাই থাক বাহ বাহ এই পারছে টেঙা উইছে টুপি টেঙা থুমু এক ভাগৰ লাগিছে পথাৰত টেঙা খোৱাটো কি মজা টেষ্টি তাতে ৰবাব টেঙা ৰাঙা ৰাঙা মজা डूब लगता ना अरे बुद्धा नीचे फादर है ये है कुरकुरी तेरे मेरे ए लास्ट टाइम हेक हुई गल आजर करने हेक आरो दिन ही बोलगो मजा लगता ना इबे खर लई जाम केने इस इटा গাইজ আমাৰ ধান হোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাই আছোঁ এইফালে চা এইফালে আছে পিডালিং মই যাই আছোঁ গধূলি পাৰ্টিটো হ'ব কি কি খানা থয় পাৰ্টিত হয় দেখাই থাকিম আপোনালোকক গধূলি লগ পাই আছোঁ হে গাইজ ফাইনেলি গধূলি হৈ গ'ল এইফালে চা এইফালে এইটো পিডালিং আৰু তিনিও আমাৰ ঘৰত উপস্থিত হ'ল পাৰ্টি কৰিব লাগিব না এইবাৰ এই বস্তুটাক আদা নহৰু চলাব দিছোঁ পুৰা কামত লগাইছোঁ না কেনে আজি খানা কাৰণে এই জুইত বনাইছোঁ দেই জুইত বনালে টেষ্টি হয় না আমাৰ ৰান্ধনী তিনিও হেল্পাৰ টেষ্টিকে বনাবি একদম টেষ্টিকে একদম মজা কৰি ৰেডি হৈ গ'ল মাংস হৈ গ'ল এইফালে আছে দালি এইফালে আছে চাটনি দালি চাটনি বনাইছোঁ মিক্সাৰ মেচিনত ছটা দিনকেইটা ভাত খাই আছে দে খা এইটো মোৰ তিনিও কেনেছে নিজে বনাম মাংস চাহ নাই আৰু গোটেই খালা খাই মানিছে এইটা বনাইছে মই বহি আছোঁ আজি মজা টেষ্টি ভাত খোৱা হৈ গ'ল এইটো তামোল খালাই এতিয়াও তামোল খাল ময়ে তামোল খোৱা বাকী আছোঁ তামোল খাইছোঁ দে ভাত খাই পেলাই খান তামোল খাব লাগিব তাতে মাংস খাইছোঁ তামোল খাই পেলাই সিহঁতক থবাইছোঁ ৰ এইবাৰ ৰাস্তা লাগি যা মানে যাওঁ ৰ মোক নহ'লে ভূত খাব বাই বাই গুড নাইট কাল মিলুংগি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ এতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ভালে থাকিব সকলোৱে বাই বাই গুড নাইট টাটা